जोहार और स्वागत কৰিছো আদিবাসী টক শট। এই মুহূৰ্তত আপোনালোকক দিব গৈছো এক গুৰুত্বপূৰ্ণ খবৰ। মাৰ্ঘেটাত আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি, মাৰ্ঘেটা আঞ্চলিক সমিতি আৰু লামাগাঁও প্ৰাথমিক গোটৰ সহযোগত এক ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 124 নং মাৰ্ঘেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভিতৰপাৰা গাঁও পঞ্চায়তৰ 8, 9 আৰু 10 নং ৱাৰ্ডৰ তথা লামাগাঁও 1 নং হিৰক চাহ বাগিচা, নাগাডোবা, হিলিকাজান, সাগৰী পথাৰ প্ৰায় 9 কিলোমিটাৰ পথৰ অৱস্থা জৰাজীৰ্ণ, কাহিল আৰু পানীত হাঁহ নচৰা অৱস্থা। ইয়াৰ কাৰণে আজি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। सरकार मुर्दाबाद 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 मोदी सरकार मुर्दाबाद 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 आशा लॉन्ग लिव आदिवासी ছাত্র সন্থা जिंदाबाद 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 অসম सरकार हाय 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 অসম सरकार मुर्दाबाद 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 অসম सरकार हाय 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 অসম सरकार काम নাই काम নাই অসম सरकार गो बैक। কি বিজেপি কি কংগ্ৰেছ দেশ স্বাধীন হোৱাৰ ৭৪ বছৰ অতিক্ৰম হ'ল, কিন্তু একো পৰিৱৰ্তনৰ ব্যৱস্থা কৰি দিয়া নাই। অঞ্চলবাসীক মুঠে ভোট বেংকৰ কাৰণে ব্যৱহাৰ কৰি আহি আছে। সেয়েহে সংবাদ মাধ্যমৰ পূজাৰে সংগঠনটোৰ বিষয়ববীয়াসকলে অসম আদিবাসী ছাত্ৰ সন্থা লামাগাঁও প্ৰাথমিক সমিতিৰ উদ্যোগত আৰু আশা মাৰ্ঘেটা আঞ্চলিক সমিতিৰ তথা তিনিচুকীয়া জিলা সমিতিৰ সহযোগত আজি আমি 124 নং মাৰ্ঘেটা বিধানসভা সমষ্টিৰ ভিতৰপাৱৈ গাঁও পঞ্চায়তৰ লামাগাঁও, খাগৰি পথাৰ, নাগাডোভা আৰু হিলিকাজান এই গাঁৱত আমি উপস্থিত হৈছো। আজি প্ৰায় এই গাঁও ৰাজহুৱা গাঁও হিচাপে 1981 to 82 প্ৰায় 40টা বছৰ আজি 2020 হৈ গ'ল। আজি প্ৰায় 40টা বছৰ হ'ল, কিন্তু এই গাঁৱৰ ৰাস্তাৰ যি জৰাজীৰ্ণ অৱস্থা, পানীত হাঁহ নচৰা অৱস্থা, একেবাৰে কাহিল। এই গাঁৱৰ ৰাইজে প্ৰায় 1000কৈ বেছি হাউচ হোল্ড, প্ৰায় 7-8 হাজাৰ পপুলেশ্যন আজি জীয়াতুৰ ভুগিবলগীয়া হৈছে। এই গাঁৱৰ গৰ্ভৱতী মহিলা, এই গাঁৱৰ ষ্টুডেণ্টছ, বজাৰ পোহৰ, এই গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে আজি বহুত কষ্টৰে আজি জীৱন যাপন কৰিবলগীয়া হৈছে। সেয়েহে অসম চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব খুজিছো যে ভাৰত স্বাধীন হৈ আজি 73টা বছৰ অতিক্ৰম কৰা স্বত্তেও আজি এই গাঁওখনত আজি কোনো ধৰণৰ ৰাস্তা পদূলি হওক বা তেনেধৰণৰ সা সুবিধা আমি দেখিবলৈ পোৱা নাই, যাৰ কাৰণে আজি এই গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে জীয়াতুৰ ভুগিবলগীয়া হৈছে। সেয়েহে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, মাৰ্ঘেটা আঞ্চলিক সমিতি, তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা অসম চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছো, অতি শীঘ্ৰে এই ৰাস্তা মেৰামতি কৰিব লাগিব। অন্যথাই এই আদিবাসী এলেকাৰ এই গাঁৱত প্ৰায় আজি 7-8 হাজাৰ পপুলেশ্যন, প্ৰায় 1000তকৈ বেছি হাউচ হোল্ড আছে। ইয়াত প্ৰায় 3000তকৈ বেছি ভোটাৰ এই গাঁওখন আজি বিভিন্ন সমস্যাত জৰাজীৰ্ণ অৱস্থা। আমি ক'ব খুজিছো সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই কেৱল মাত্ৰ ফ্ৰী চাউল, কেৱল মাত্ৰ ফটা ঢোল বজাই মিছা প্ৰতিশ্ৰুতি দি উন্নয়নৰ নামত কেৱল মাত্ৰ প্ৰতিশ্ৰুতিয়ে ভাবে আমি কিন্তু এইটো শস্য কৰিব নোৱাৰো। সেয়েহে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, মাৰ্ঘেটা আঞ্চলিক সমিতি, তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা শাসনা দৃষ্টিত এই বিজেপি চৰকাৰখনক আমি সকিয়াই দিব খুজিছো। 2021 চনৰ আগে এই ৰাস্তা অতি শীঘ্ৰে অনতিপলমে দেৰি নকৰাকৈ এই ৰাস্তা মেৰামতি হ'ব লাগিব। অন্যথাই আদিবাসী ছাত্ৰ সন্থা, মাৰ্ঘেটা আঞ্চলিক সমিতিয়ে 2021 চনত ইয়াৰ পৰিণতি কিন্তু শাসনা দৃষ্টিত বিজেপি চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰে কিন্তু ইয়াৰ পৰিণতি ভুগিবলৈ সাজু থাকিব। तो डिलीवरी माइटी से के बोला था, एवं डिलीवरी रहले से भी हमनी के यहाँ जाए के लिए बहुत कष्ट। यहाँ से बोई के लेके कहला मोके देख मोके यहाँ से बोई के लेके इतना दूरिया उतना हो स्कूल घर तक बोई के ले गलन। यहाँ से डिलीवरी माइटी चले, ये गाड़ी नहीं ढुकी तो चले कि यहाँ जाबे न किरकम। और विशेष करते हैं स्कूल या स्टूडेंट सकर धर स्टूडेंट सब यहाँ से स्कूल जाए के लिए कितना कष्ट। छोटो छुआ चप्पल धरबेन न, बैग धरबेन न, अब वो सब निजे के जाबेन उतना बैग एक छकड़ा के तो एक 10टा तक किताब रहेला, वो सब बैग बोबेन न, निजे के चप्पल धरबेन न, जाबेन स्कूल। उसकर भी इतना तकलीफ होला। सरकार खाली भोट देवा बोलेला, भोट खाली देले तो नहीं, रास्ता भी बने लगी न, रास्ता नहीं बनी तो हमरे এখন যাবই কিরকম। उतना धान रोपे कम फजर निकल रास्ता कादो, सांझे आ रास्ता कादो, काम जा रास्ता से कादो जा, और कहाँ ढूक कादो এখন সবে করতে इतना कष्ट होला। यहाँ रास्ता जाए के दुकान जा कादो में जा,
আর সব রাস্তা বন যাতে এই আমার এই নাগাডুবা রাস্তা কোনোদিন নাই দলং কে কেতনা তেল মারলি দলং বনলে এখন রাস্তা কি তো বনেক লাগি রাস্তা নাই বনি তো আমরা এখন যাবই কিরকম আর একটা ডেলিভারি মাইকি ক্যামেরা পার্সন ফুলজান মিঞ্জর হইতে শ্যামল টপর রিপোর্ট আদিবাসী গাড়ি টক নাই ঢুকি তো যাবেন কাহা সব